গাইস গোলাঘাটৰ আজি নতুন হিডেন ৱাটাৰফল তালে যাওঁ বলো গাইস ডেইলি ব্লগছৰ নতুন এটা এপিসোডলৈ সকলোকে স্বাগতম জনাইছো আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো নুমলীগড়ৰ পৰা মই মানে এটা হিডেন ৱাটাৰফললৈ যাব খুজিছো মাত্ৰ নুমলীগড়ৰ পৰা 10 কিলোমিটাৰ গ'লে ৱাটাৰফলটো পায় বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো হয় গাইস ৱাটাৰফলটোৰ নামটো হৈছে মিকিচাং আৰু লোকেশ্যনটো হৈছে বিহৰা বজাৰৰ কাষতে একদম ৱাটাৰফলটো আছে বিশেষ যাব নালাগে অলপমান গ'লেই পায় কিন্তু ৰাস্তা পদূলি একদম বেয়া গাইস ফুল এডভেঞ্চাৰ গাইস আহি বেছি দূৰ নাই পামগে আৰু ফ্ৰেণ্ড কেইটামান পাইছো মানে তেওঁলোকো ইয়াত চাবলৈ আহিছে ৱাটাৰফললে এইকেইটা ভাইটিহঁত কেনেকুৱা পালা আৰু ক'ৰ পৰা আহিছে তোমালোক চবে মোৰ ভিডিঅ' চোৱা মজা মজা গাইছ বাইক ইয়াত থৈ দিলোঁ সকলোৱে বাইক ইয়াত থৈছোঁ এইখিনিৰ পৰা আমি খোজকাঢ়িব লাগিব বলক যাওঁ নতুন এটা হিডেন ৱাটাৰফল বিচাৰি গাইস তোমালোকে যদি এডভেঞ্চাৰ কৰি ভাল পোৱা ইয়ালৈ আহিব পাৰা গাইস খোজকাঢ়ি আহি পাই গ'লোহি মিকিচাং ৱাটাৰফল ব্লকচোন চাওঁ ৱাটাৰফলটো কেনেকুৱা